ninga korpen chorol Rahang Dangura. lasi Rahang Dangura. nanglifan আমার ninga রাহাং korpen ডাঙৰীয়া chorol এক মিনিট so এক মানে আমাৰ যেহেতু কাৰ্বি ভাষাত ট্ৰেন্সলেটৰ নাই গতিকে আপুনি বাকীখিনি হ'ব। অসমীয়া ইংৰাজী বা হিন্দী বা বড়ো অধ্যক্ষ মহোদয় আপুনি যে Kardom donatum, patumi Assam Assembly along, Tuliram Ronghang Pan, Karbialam Pen, Kapaningji Pan, Apor Pipot. Lasinang litum, Arjudo Nikta, Alang Lipana Sapso, Apor Pipon lo Karbialam Pen, Kapaningji Pan. Sita Apian Banke Alang Lipan, Paningi Tulong Lidet, Nang litum Arjuika. নন এমএলএ তুলিরাম রাহাং নিংজে ইকপো speaker ke hai pini dak hemkang thiralong niliphan education alama puthak na paning je toy lapen ke opposition mla tum laso education department pen Ronus Pigu minister kahai ke ban pen laso bil bangke alang tum pekom nangji mate pijum nangji pula bangke chokchi atheme kachali ilitum ke nang sot ilitum yong si kachali ave pulongte ilitum no hokta ledunde pini Dr. Himonto Biswa Sarma chief minister ke hai lapen ke Ronus Pigu ke hai je pini Sir, isia this is purke not mo working. This is not working, sir. isia purke mo understand. lasi Rahang Dangura. nili nangliphan ninga This is not korpen working. chorol রাহাং ডাঙৰীয়া lasi রাহাং ডাঙৰীয়া nangliphan আমাৰ ninga রাহাং korpen ডাঙৰীয়া chorol এক মিনিট so এক মানে আমাৰ যেহেতু কাৰ্বি ভাষাত ট্ৰেন্সলেটৰ নাই গতিকে আপুনি বাকীখিনি হ'ব। অসমীয়া ইংৰাজী বা হিন্দী বা বড়ো অধ্যক্ষ মহোদয় আপুনি যে আজি মোক এই সুবিধা দিয়াৰ কাৰণে মই পোনপ্ৰথমে আপোনাক ধন্যবাদ দিছোঁ আৰু অধ্যক্ষ মহোদয় যে আজি বিৰোধী সন্মানীয় বিধায়কসকলে এডুকেশ্যনৰ বাজেটৰ ওপৰত কৰ্তন প্ৰস্তাৱ আনিছে সেইটো মই বিৰোধিতা কৰিছোঁ আৰু তেখেতসকলক মই অনুৰোধ কৰিব বিচাৰিছোঁ যাতে আপোনালোকৰ সেই কৰ্তন প্ৰস্তাৱটো যাতে বিদ্ৰোহ কৰে অধ্যক্ষ মহোদয় এডুকেশ্যন ইজ দ্য বেকবোন অফ আৱাৰ ছ'চাইটি society develop society advance through education without education we cannot do anything gotike jitu niki amar শিক্ষা মন্ত্রী যেটো প্রস্তাব তেখেত বাজেটৰ পৰা যেটো দাখিল কৰিছে মই বিৰোধী দলসকলক সমৰ্থন কৰিব লাগে বুলি মই অনুৰোধ কৰিছোঁ অধ্যক্ষ মহোদয় পোন প্ৰথমবাৰ ভাৰতৰ ইতিহাস কোনো ৰাজ্যতে এনেকা সিদ্ধান্ত লোৱা নাই বাজেটৰ অন্তৰ্ভুক্ত হোৱা নাই অধ্যক্ষ মহোদয় এটা কমপ্লেক্সতে ইউনিভাৰ্চিটি থাকিব মেডিকেল কলেজ থাকিব ইঞ্জিনিয়াৰিং কলেজ থাকিব কোনো চৰকাৰে এইটো সাহস কৰা নাই কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু ৰণোজ পিগু ডাঙৰীয়া চেষ্টা ফলত এতিয়া বাজেটৰ অন্তৰ্ভুক্ত কৰা হৈছে আৰু এটা দুটা জিলাত নহয় অধ্যক্ষ মহোদয় এটা দুটা জিলাত নহয় প্ৰত্যেক জিলাতে সেই ইনষ্টিটিউচনৰ এটা এডুকেশ্যন কমপ্লেক্স হিচাপে বহাব সেইটো ভাৰতৰ এটা ইতিহাস অধ্যক্ষ মহোদয় ৰাইট টু এডুকেশ্যন এক্ট 2009ত পাৰ্লিমেণ্টত পাছ কৰাৰ পিছত এফেক্টিভ ফ্ৰম 1 এপ্ৰিল 2010 তেতিয়া আমি যদি টিচাৰ এপইণ্টমেণ্ট কৰিব লাগে তেনেহ'লে টেট লাগিব টিচাৰ্ছ ইলিজিবিলিটি টেষ্ট আৰু প্ৰফেচাৰ যদি হ'ব লাগে নেট এণ্ড স্লেট এজ পাৰ NCT গাইডলাইন অধ্যক্ষ মহোদয় কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কাৰণে 6 শিডিউল হিল চিৰি হিচাপে স্পেচিয়েল টেট ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এডুকেশ্যন দায়িত্ব লোৱাৰ পিছত ৰাইট টু এডুকেশ্যন এক্ট পাছ কৰাৰ পিছতো যে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ ৰাইজৰ কাৰণে এটা স্পেচিয়েল টেটৰ জৰিয়তে টিচাৰ্ছ এপইণ্টমেণ্ট দিয়া হৈছে অধ্যক্ষ মহোদয় কোনো সাহস কৰা নাই অধ্যক্ষ মহোদয় প্ৰথমজন এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা অসম চৰকাৰে সেইটো সিদ্ধান্ত লৈছে যে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কাৰণে যাতে তাৰ লোকেল আনএমপ্লয় ইউথ এডুকেটেডবিলাক যাতে টিচাৰ্ছ কৰিব পাৰে টেটৰ জৰিয়তে তেওঁলোকে
এপইণ্টমেণ্ট পায় তাৰ কাৰণে তেখেতে চেষ্টা কৰি আহিছে আৰু মাইনাছো হৈছে আৰু OM হৈছে অফিচ মেম্বাৰৰ নামত দিয়া হৈছে অধ্যক্ষ মহোদয় আজি বিৰোধী দলে সেইবিলাক তেওঁলোকে বিৰোধ কৰিছে সেই বাজেটৰ ওপৰত অধ্যক্ষ মহোদয় আপোনালোকে চাওক টেট কাৰ্বি আংলং স্পেচিয়েল টেট দিয়া হৈছে NCLৰ কিন্তু আজি 2023 পৰা স্পেচিয়েল টেট হোৱা নাই অধ্যক্ষ মহোদয় মই শিক্ষামন্ত্ৰী অনুৰোধ কৰিব বিচাৰিছোঁ যাতে ডিমা হাছাও স্পেচিয়েল টেটৰ জৰিয়তে টিচাৰ যাতে এপইণ্টমেণ্ট কৰে তাৰ কাৰণে মই অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয় অনুৰোধ কৰিছোঁ অধ্যক্ষ মহোদয় আজি আপুনি কল্পনাও কৰিব নোৱাৰে যে কাৰ্বি আংলং নিচিনা পিছপৰি অঞ্চল মেডিকেল কলেজ হৈছে কাৰ নেতৃত্বত হৈছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি কাৰ্বি আংলঙত ইঞ্জিনিয়াৰিঙৰ কলেজ হ'ব গোটেইখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ হৈ গ'ল আৰু কাৰ্বি আংলঙৰ এতিয়া গভৰ্ণমেণ্ট ডিগ্ৰী কলেজ এটা হ'ব সেই গোটেইখিনি এতিয়া বাজেটত অন্তৰ্ভুক্ত হ'ব লাগিব কাৰণ তাত টিচিং ষ্টাফ এণ্ড নন টিচিং ষ্টাফ এপইণ্টমেণ্ট দিব লাগিব ফাৰ্নিচাৰ হৈ গ'ল ইনফ্ৰাষ্ট্ৰাকচাৰ হৈ গ'ল কিন্তু টিচিং ষ্টাফ এণ্ড নন টিচিং ষ্টাফ হ'ব তাত এপইণ্টমেণ্ট দিব লাগে অধ্যক্ষ মহোদয় মই শিক্ষামন্ত্ৰী ধন্যবাদ দিছোঁ যে তেখেতে যে সোনকালে আমি সেই এডভাৰটাইজমেণ্ট দি পেলাই আমি যে টিচাৰ যিটো টিচিং ষ্টাফ এণ্ড নন টিচিং ষ্টাফে নিযুক্তি কৰিম বুলি কৈছে আৰু তেখেতে প্ৰতিশ্ৰুতি দিছে সেই পবিত্ৰ সদনত অধ্যক্ষ মহোদয় যে কি ষ্ট্ৰীম লাগিব নতুন যিটো গভৰ্ণমেণ্ট ডিগ্ৰী কলেজত আমি প্ৰস্তাৱ দিছোঁ যে ছায়েন্স ষ্ট্ৰীম কমাৰ্চ ষ্ট্ৰীম আৰ্টছ ষ্ট্ৰীম লাগিব প্ৰথমবাৰ ৱেষ্ট কাৰ্বি আংলং এটাও গভৰ্ণমেণ্ট কলেজ নাই অধ্যক্ষ মহোদয় এনেধৰণৰ চিন্তা কৰা আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে ৰণোজ পেগুৱেও শিক্ষামন্ত্ৰীয়ে সেইটো চিন্তা কৰিছে গতিকে সেই এপইণ্টমেণ্ট যদি দিব লাগে তেন্তে বাজেটটো ইনক্ৰিজ হ'বই লাগিব কৰ্তন হোৱাটো আউট অফ কুৱেশ্যন অধ্যক্ষ মহোদয় বাজেটটো ইনক্ৰিজ কৰিব লাগিব আজি কাৰ্বি আংলঙৰ BEd কলেজ হ'ব 75 ইয়াৰ্ছ হৈছে অধ্যক্ষ মহোদয় আমি ডিষ্ট্ৰিক্ট পাইছোঁ কাৰ্বি আংলং এণ্ড ডিমা হাছাও oldest 6 scheduled district in the country we got 1951 6 scheduled autonomous district আজিলৈকে ৱেষ্ট কাৰ্বি আংলং গভৰ্ণমেণ্ট ডিগ্ৰী হোৱা নাই প্ৰথমবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গভৰ্ণমেণ্ট ডিগ্ৰী হ'ব প্ৰথমবাৰ কাৰ্বি আংলং ইতিহাস অধ্যক্ষ মহোদয় কাৰ্বি আংলঙৰ ইঞ্জিনিয়াৰিং কলেজ হ'ব অধ্যক্ষ মহোদয় কাৰ্বি আংলঙত BEd কলেজ হ'ব তাৰ কাৰণে মই কাৰ্বি আংলঙত ল' কলেজ হ'ব গভৰ্ণমেণ্ট ল' কলেজ হ'ব কাৰ্বি আংলঙৰ ছায়েন্স প্লেনেটৰিয়াম হ'ব ডিমা হাছাও মেডিকেল কলেজ হ'ব মাইবঙত তাৰ কাৰণে তেখেতসকলৰ আদৰণিয়ে কৰিব লাগিব অধ্যক্ষ মহোদয় বিৰোধী দলবিলাক মই সন্মানীয় বিধায়কসকলে মই অনুৰোধ কৰিব বিচাৰিছোঁ কৰ্তন প্ৰস্তাৱৰ ঠাইত আপোনালোকে সমৰ্থনে কৰিব লাগিব অধ্যক্ষ মহোদয় আমি এনেধৰণৰ যিটো বাজেট মই দেখিছোঁ পঢ়িছোঁ যে আজি প্ৰভিন্সিয়েলাইজৰ কথা তেওঁলোকে কৈছে অধ্যক্ষ মহোদয় সন্মানীয় বিধায়কসকলে প্ৰভিন্সিয়েলাইজ কথা কৈছে যদি প্ৰভিন্সিয়েলাইজ যদি হ'ব লাগে তেনেহ'লে পুঁজি ক'ৰ পৰা দিব লাগে যদি কৰ্তন কৰিব লাগে বোলে অধ্যক্ষ মহোদয় তেনে পুঁজি শিক্ষামন্ত্ৰী ক'ৰ পৰা দিব গতিকে অধ্যক্ষ মহোদয় মই আপোনাৰ জৰিয়তে মই অনুৰোধ কৰিব বিচাৰিছোঁ সন্মানীয় বিধায়কসকলে তেখেতসকলৰ বহুত জ্যেষ্ঠ বিধায়ক আছে মই আপোনালোকেও অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে সেই যিটো নেকি শিক্ষা বিভাগ যিটো বাজেটত যিটো আনিছে প্ৰস্তাৱ আনিছে তেওঁলোকৰ আপোনালোক কৰ্তন প্ৰস্তাৱৰ ঠাইত যদি আপোনালোকে সমৰ্থন কৰে মই আপোনালোকক ধন্যবাদ দিব বিচাৰিছোঁ যে যদি আপোনালোকে সন্মানীয় অপজিশ্যন বিধায়কসকলৰ যদি ইঞ্জিনিয়াৰিং কলেজ নালাগে
প্ৰভিন্সিয়েলাইজ যদি নালাগে, টিচাৰ্ছ নিযুক্তি যদি নালাগে আপোনালোকৰ সমষ্টিত, তেনেহ'লে এইটো বেলেগ কথা। কিন্তু আপোনালোকে বিচাৰে, আপোনালোকে প্ৰভিন্সিয়েলাইজটো বিচাৰে, শিক্ষক নিযুক্তি কৰাটো আপোনালোকে বিচাৰে, স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰটো আপোনালোকে বিচাৰে, ইঞ্জিনিয়াৰিং কলেজতো আপোনালোকে বিচাৰে, হাইস্কুল, এম.ই. স্কুল, এল.পি. স্কুলটো আপোনালোকে বিচাৰে। গতিকে অধ্যক্ষ মহোদয়, যে তেখেতসকলক মই অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকৰ কৰ্তন প্ৰস্তাৱটো যাতে বিদ্ৰোহ কৰে, তাৰ কাৰণে মই আপোনালোকৰ জৰিয়তে মই অনুৰোধ কৰিছোঁ অপজিশ্যন বিধায়কসকল। আৰু মই কাৰ্বি আংলঙৰ ডিমা হাছাও কাৰণে বাজেটত বহুত অন্তৰ্ভুক্ত কৰা হৈছে। আৰু লগতে ডিমা হাছাও অধ্যক্ষ মহোদয়, ডিমা হাছাও শিক্ষামন্ত্ৰীয়ে স্পেচিয়েল টেটৰ জৰিয়তে যাতে তাত লোকেল আনএমপ্লয় ইউথ এডুকেটেডবিলাক যাতে এপইণ্টমেণ্টটো পায়, তাৰ কাৰণে মই অধ্যক্ষ মহোদয় আপোনাক ৰিকুৱেষ্ট কৰিছোঁ। কাৰণ আমাৰ কাৰ্বি আংলঙৰ ডিমা হাছাওটো আপুনিতো গৈ থাকে, আৰু প্ৰায় বিধায়কে ইয়াত গৈ থাকে যে এটা পাহাৰৰ এৰিয়া, ইয়াৰ পৰা যোৱা টিচাৰ্ছবিলাক তাত স্কুলত নাযায়। গতিকে তাত লোকেল টিচাৰ্ছ থাকিলেহে তাৰ শিক্ষা ক্ষেত্ৰ আগুৱাই লৈ যাব পাৰিব আৰু স্কুল ৰেগুলাৰ টিচাৰ্ছ হ'ব। গতিকে অধ্যক্ষ মহোদয়, মোৰ ফালৰ পৰা যাতে সেই শিক্ষামন্ত্ৰী যিটো বাজেটৰ যিটো প্ৰস্তাৱ, সেই প্ৰস্তাৱটো মোৰ ফালৰ পৰা সমৰ্থন কৰি ধন্যবাদ অধ্যক্ষ মহোদয়। মুজিবুৰ ৰহমান।